নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম দৰং জিলাত অৱস্থিত হোৱা এটি উৎসৱ, মথনি উৎসৱ বুলি কয়। এই উৎসৱটি কাতি মাহৰ দুমাহীৰ দিনা পালন কৰা হয়। দৰং জিলাৰ বদলগুৰিৰ পৰা ৩ কিলোমিটাৰ মান ভিতৰত এই উৎসৱটি উদযাপন কৰা হয়। প্ৰতি বছৰে কাতি বিহুৰ দিনাৰ পৰা এই উৎসৱটি পালন কৰা হয়। তাকে মথনি চাম বুলি মোৰ ভাগিন আৰু দেউতা আৰু মই এপাক এনেই ফুৰিবলৈ আহিছিলোঁ। এয়া চাওক দোকান আৰু দেখুৱাই আছোঁ বহুত কিবাকিবি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই যে বস্তুটো দেখিছে, ইয়াতে এফালে মানুহৰে দৈত্য হ'ব আৰু মানুহৰে এফালে দেৱতা হ'ব, হৈ কেনে মুঠিব। যেনেকৈ সাগৰ মুঠিছিল তেনেকৈ ইয়াতে মুঠিব। সেইটো কাৰণে মথনি বুলি নাম দিয়া হৈছে। আৰু দাদাসকলে ইয়াতে লটাৰী খেলা পাতিছে। আপোনালোকেও লটাৰী জিকিব পাৰিব। ফাৰ্ষ্ট পুৰস্কাৰ আছে পালচাৰ বাইক। চাব, দেখুৱাই আছোঁ বাৰু। 50 টকাৰে এটি লটাৰী টিকট কাটক আৰু 50 টকাত লৈ যাওক এখন পালচাৰ 150। আৰু 50 টকাতে পাই যাব বহুতো ধুনীয়া ধুনীয়া পুৰস্কাৰ। সোণৰ চেইনো আছে ইয়াতে, চিলাই মেচিন আছে, চাইকেল আছে, স্কুটিও আছে। আপোনালোকে টিকেট কাটক আৰু লাভৱান হওক। পুৰস্কাৰ এয়া 9 নম্বৰ পুৰস্কাৰ, লেডি চাইকেল। আৰু মোৰ পিছফালে আছে ভোলানাথ আৰু মা পাৰ্বতী। বহুত ধুনীয়া লাগিছে দেই, ধুনীয়াকৈ বনাইছে। আপোনালোকে আহিলে চাব এবাৰ, সুন্দৰ পৰিৱেশ এটি। আৰু কাষতে গান গাই আছে আমাৰ নিৰণ দাই, অলপ শুনিব আৰু আমাৰ মইনাই বোলে আইচক্ৰীম খায়। আইচক্ৰীম এতিয়া খুৱাই কেনে আমি এতিয়া ঘৰলৈ যাওঁ।